ফেচবুকত এইবাৰ ষড়যন্ত্ৰৰ বলি সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য। ফেচবুকত ফেক একাউণ্ট খুলি আপত্তিজনক মন্তব্য। ফটাশিল আমবাৰী থানাত গোচৰ ভুক্তভোগী যুৱকৰ। ভাৰতীয় জনতা পাৰ্টিৰ অন্ধভক্ত সকিয়নি ভুক্তভোগী যুৱকৰ। নমস্কাৰ, নিউজ 24 লাইভ অসমলৈ আপোনালোকক স্বাগতম। অসমীয়া মনোৰঞ্জনধৰ্মী অসমীয়া চেনেল ৰেঙনিত সম্প্ৰচাৰিত হোৱা অসমীয়া ধাৰাবাহিক বেগম জানে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিতৰ্কৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে এইবাৰ ছ'চিয়েল মিডিয়া ফেচবুকত ষড়যন্ত্ৰৰ বলি হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য আৰু অসমৰ এজন জনপ্ৰিয় ফটোগ্ৰাফাৰ আজাদ মহম্মদ। বেগম জানৰ অভিনেত্ৰী প্ৰীতি কংকনাক ধৰ্ষণ আৰু এচিড ঢালি হত্যাৰ ভাবুকি দিয়া কাৰ্যক অসমৰ উদীয়মান ফটোগ্ৰাফাৰ আজাদ মহম্মদে যুক্তিৰে প্ৰতিবাদ কৰাৰ বাবেই তেওঁৰ নামত কোনো অচিনাকি ব্যক্তিয়ে ফেচবুক একাউণ্ট খুলি প্ৰীতি কংকনাৰ ফটো সহকাৰে অশ্লীল পোষ্ট আপডেট দিয়ে। এই ঘটনাৰ পাছতে ভুক্তভোগী যুৱকজনে ইতিমধ্যে গুৱাহাটী ফটাশিল আমবাৰী থানাত ইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। এয়া কোনো উগ্ৰ হিন্দুত্ববাদী যিকোনো প্ৰকৃত হিন্দুৰ অৰ্থ বুজি নাপায় আৰু কোনো অন্ধ বিজেপি ভক্তৰ কুকৰ্ম বুলি তেওঁ দাবী কৰিছে। উল্লেখযোগ্য যে আজাদ মহম্মদে মাজে সময়ে জনতাৰ বৃহত্তৰ স্বাৰ্থৰ বাবে জনতাৰ বাবে বিজেপিৰ বিৰুদ্ধে প্ৰায়ে সমালোচনাত মুখৰ হৈ থকা দেখা যায়। কিছুদিন পূৰ্বে তেওঁ বৰ্তমান চিকিৎসাধীন হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক মুক্তি দিয়াৰ আহ্বান জনাই ফেচবুক পোষ্ট দিছিল। যুৱ প্ৰজন্মক জুইৰ লগত তুলনা কৰি ইয়াৰ সৈতে নেখেলিবলৈ অন্ধভক্তসকলক সকিয়নি ভুক্তভোগী আজাদ মহম্মদৰ। প্ৰথমতে অসমৰ জনতা তথা মোৰ মৰমৰ বন্ধু বান্ধৱীসকললৈ নমস্কাৰ জনালোঁ। যিহেতু ইতিমধ্যে গম পাইছেহে আপোনালোকে যোৱাকালি মোৰ লগত হৈ যোৱা ঘটনা এটাই, যিটো বেগম জানৰ অভিনেত্ৰী প্ৰীতি কংকনাক লৈ কিছুমানে বেয়া মন্তব্য আগবঢ়াইছিলে, কিন্তু মোৰ নামেৰে ফেক একাউণ্ট এটা বনাই তেওঁলোকে সেইটো প্ৰচাৰ কৰি মোক ৰোধ কৰিবলৈ চেষ্টা কৰিছিলে। কাৰণ যোৱা বিগত দিন ধৰি মই অসমৰ জনতাৰ হকে মাত মাতি আহিছিলোঁ লকডাউনৰ বিপক্ষে, লগতে অসম সন্তান অখিল গগৈ ডাঙৰীয়াৰ মুক্তিৰ বাবে দাবী জনাইছিলোঁ। আৰু বেগম জানৰ অভিনেত্ৰী প্ৰীতি কংকনাক সমূহ অভিনেতা তথা শিল্পী সমাজক অপমান নকৰিবলৈ সেই দুষ্টকাৰীক আহ্বান জনাইছিলোঁ। তেনে সময়ত তেনেকুৱা ঘটনাই মোক সঁচাকৈ মানসিক ভুক্তভোগী হ'ব লগা হৈছে। দুখ পাইছোঁ, বহুত দুখ পাইছোঁ। যিসকল ভক্ত তোমালোকে কৰিছা কাম তেনেকুৱা, সঁচাকৈ বেয়া কাম কৰিছা তোমালোকে। আৰু সেইসকল ভক্তক মই অনুৰোধ কৰোঁ, ভৱিষ্যতত আন বেলেগ যুৱ প্ৰজন্মক লৈ তেনেকুৱা ধৰণৰ খেল নেখেলিবা। কাৰণ কাৰোবাৰ জীৱনৰ কথা থাকে, কাৰোবাৰ সপোনৰ কথা থাকে, সকলো ধ্বংস স্থানবান হৈ যাব পাৰে। আজি মোৰ লগত হৈছে, কালি মোৰ বন্ধু মোৰ সতীৰ্থ কাৰোবাৰ লগত হ'ব পাৰে। তোমালোকে ভক্ত হয় জানো, তোমালোকে সেই মামাসকলৰ ভক্তামি কৰা, কিন্তু যুৱ প্ৰজন্মক জোকাই নল'বা। কাৰণ যুৱ প্ৰজন্ম জুই হয়, তোমালোকে পেট্ৰল হয় যদিও যুৱ প্ৰজন্মই জুই হৈ জ্বলি আছে। ওচৰত নাহিবা, জ্বলি যাবা, ধ্বংস হৈ যাবা, ছাই হৈ যাবা। সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ ভক্ত তোমালোকে যেন দ্বিতীয়বাৰ তেনেকুৱা কোনো যুৱ প্ৰজন্মক লৈ যেন নকৰা। এক আহ্বান, এক দাবী বুলিও তোমালোকে ভাবিব পাৰা, বুজিছা। আৰু যিহেতু তোমালোকৰ উৎপাত যিহেতু সামাজিক মাধ্যমত বহুত হৈছে, কৰা কিমান দিনলৈ কৰিবা। কাৰণ 2021ত আমি তোমালোকক প্ৰতি উত্তৰ দিমেই। কাৰণ তোমালোকে কাপোৰ কানি বান্ধি সাজু হৈ থাকা। কাৰণ তোমালোকে যাব লাগিব নহয় সেই বাংলাদেশলৈ। তোমালোকক বাংলাদেশত খেদিম আমি, গুৱাহাটীৰ পৰা, অসমৰ পৰা খেদিম তোমালোকক। কাৰণ তোমালোকে অসমৰ পুত্ৰ অসমীয়া হ'বই নোৱাৰা। কাৰণ যিয়ে অসমৰ জীয়ৰী বোৱাৰী মাতৃ নিজৰ ভগ্নীক সন্মান কৰিব নাজানে,
সেই অসমৰ তোমালোকে পুত্ৰই নহয়, তোমালোকে বাংলাদেশী হয়, তোমালোকে বাংলাদেশত যাবই লাগিব। সেইটো মই আজি কৈ ৰাখিছোঁ, মনত ৰাখিবা। আমি যুৱ প্ৰজন্মই তোমালোকক খেদি পঠিয়ামে আৰু অসমৰ জনতাই সকলোৱে চাই আছে, সকলোৱে প্ৰত্যুত্তৰ দিব 2021 চনৰ সময়ত। মাথো অপেক্ষা। ধন্যবাদ। জয় আই অসম।